কোনো এটা প্ৰেগনেণ্ট এই ৰাস্তাটো নিবা নোৱাৰে আৰু যদি কোনোবা পাৰে নিবা তেনেহ'লে মই ক'লো মোৰ নিজৰ হেৰি কৰি দিম আমাৰ এই ৰাস্তাটো চকচকাৰ পৰা এই ৰাস্তাটো খৰিচালা কলগাছি যোৱা ৰাস্তা কোনেও ভাল নকৰে মনোযোগদাৰ আহিছিলে সিও ভাল নকৰে খালীকো ভাল নকৰে বছৰৰ পিছত বছৰ চৰকাৰী পক্ষৰ দ্বাৰা অৱহেলিত হৈ পৰি আছে এটি বৃহত্তৰ অঞ্চলৰ যাতায়াতৰ বাবে অতি গুৰুত্বপূৰ্ণ এটি পথ চৰকাৰী আঁচনিৰ ধামখুমীয়াৰ মাজতেই অতি শোচনীয় ৰূপ লৈ মৃত্যুসজ্জাত পৰি আছে এইখন অসম মুলুকৰে এটি বৃহত্তৰ অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ পথ এটা এনেকুৱা শোচনীয় পথ য'ত আচলতে এজাক বৰষুণৰ পিছতেই মাছ পুহিব পৰা এক অৱস্থা হৈছেহি আৰু এই পথটো বা ৰাস্তাটো হ'ল বৰপেটা জিলাৰ সৰভোগৰ যি চকচকা ইয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাদুলিজাৰ গাঁৱৰ মাজেৰে পাৰ হৈ আহি সুদূৰ কলগাছিয়া খৰিচালা ইত্যাদি বিভিন্ন অঞ্চললৈ যোৱা এটি খুবেই গুৰুত্বপূৰ্ণ পথ কিন্তু বছৰৰ পিছত বছৰ আচলতে এই পথটো কোনো এখন চৰকাৰে নৱনিৰ্মাণ কৰাৰ ক্ষেত্ৰত বা ৰিপেয়াৰিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান নকৰিলে হয় আপোনাৰ হয়তো দেখিলে বিশ্বাসেই নহ'ব যে আজিৰ দিনতো এইখন অসম ৰাজ্যতেই আছে এনেকুৱা এটি শোচনীয় পথ যাৰ ফলত বছৰৰ পিছত বছৰ জীয়াতু ভুগি আহিছে এক বৃহত্তৰ অঞ্চলৰ অগণন ৰাইজে কাণ হাৰ নাই চৰকাৰৰ কাণ হাৰ নাই বিধায়কৰো আমাৰ এই চকচকাৰ পৰা কলগাছিয়া অহা যোৱা কৰা ৰাস্তাটো যেটো এটা মেইন ৰোড যেটো মানে ল'ৰা ছোৱালী স্কুলত যাব অসুবিধা হৈছে মানে কিবা যদি বেমাৰ হয় এম্বুলেন্স অহা যোৱাৰ কাৰণে আপোনালোকে চাই ল'ব পাৰে ৰাস্তাটোৰ অৱস্থা কেনেকুৱা হৈছে গতিকে আমাক চৰকাৰে যাতে এই ৰাস্তাটো ভাল কৰি দিয়ে তাৰে মই কামনা কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো অনুৰোধ জনাইছো যে আমাৰ যাতে এই ৰাস্তাটো অতি সোনকালে মানে সম্পূৰ্ণ কৰি দিয়ে আমাৰ বিধায়ক কোন হয় বিধায়ক মনোৰঞ্জন তালুকদাৰ হয় তেখেতে খবৰ লয় নে তেখেতে খবৰ ক'ত লয় খবৰ ল'লেতো আজি ৰাস্তা হ'লে হয় আমাৰ ল'ৰা ছোৱালী যাব কিমান অসুবিধা হৈছে কিমান চাইকেলেৰে যোৱা ল'ৰা ছোৱালীটো ইয়াতে পৰি যাব আপোনালোকে দেখিছে নহয় নদীৰ সমান হৈ গৈছে ৰাস্তা দাদা আমাৰ এই ৰাস্তাটো চাওক আজি চকচকাৰ পৰা খৰিচালালৈকে এই যোৱা ৰাস্তাটো আজি ইমান দিনে ধৰি ধৰ কংগ্ৰেছ চৰকাৰ আছিল ধৰ আজি আমাৰ সৰভোগত মনোৰঞ্জন তালুকদাৰৰ হেৰি আহিছে কোনো এটা MLA আজিলৈকে এইটো ৰাস্তাৰ কাৰণে কোনো হেৰি দায়িত্ব লোৱা নাই আৰু হ'ল আমাৰ মেডিকেল যোৱাৰ কাৰণে ইয়াতে আমাৰ অলপমান কষ্ট হয় বা সব ল'ৰা ছোৱালীৰ স্কুলৰ কাৰণে সব একদম ব্যৱস্থা একদম বেয়া আমাৰ লগত আছে এই পথটোৰ ওপৰে অহা যোৱা কৰা দুজন পথচাৰী আপুনি ক'ৰ পৰা আহিছে মই আপোনাৰ গুৱাহাটীৰ পৰা আহিছো আৰু আপুনি মই লখিমপুৰ আৰু এই পথটো সম্পৰ্কে কি ক'ব পথটো সম্পৰ্কে মই ইয়াত যিমানবাৰ আহিছো মোৰ ইয়াতে পেহী বিয়া হৈছে তো এই মাদুলিজাৰ গাঁওখনত মই প্ৰায় 2018 চনৰ লগত পৰা আহি আছো ইয়াতে তেতিয়াৰ পৰা মই দেখি আছো যে বহুতখিনি কনষ্ট্ৰাকচন বেয়া হৈ যায় আছে দিনক দিনে আৰু বিশেষকৈ যোৱা 2 বছৰৰ পৰা মই দেখিছো যেটো চকচকা তিনিআলি আছে তাৰ পৰা খুবেই বেয়া হৈ গৈ আছে তো আৰু এতিয়া পানীৰো কিছুমান হেই দেখা পাইছে যে যিবিলাক গাঁত হৈ গৈছে তো সেইবিলাকত পানী ভৰ্তি হয় বা মেইন যেটো চকচকা তিনিআলি যোৱাকালি আমি গৈছিলো তো তাত যাওঁতে পানীৰ কাৰণে আমি ভালকে মানে গাড়ীটো যাব পৰা নাই তো তেনেকুৱা কিছুমান যিবোৰ অসুবিধা আছে সেইবিলাক চৰকাৰে যাতে কিবা এটা পদক্ষেপ লয় আপুনি কেনেকুৱা পাইছে ৰাস্তাটো মই যেহেতু মই প্ৰথমবাৰ আহিছো সো আপুনি ক'ৰ পৰা আহিছে মই লখিমপুৰৰ পৰা আহিছো যেহেতু মই প্ৰথমবাৰ ইয়াত আহিছো ৰাস্তাখন চাই ভাল লগা নাই বেয়া ৰাস্তাখন চাই কাৰো ভাল নালাগে গাড়ী চলিবলৈ বা বোকাখন হৈ যায় গাঁত হৈ যায় তাতে অহা যোৱা কৰিবলৈ ভাল নালাগে মই বাৰু লোকেল মানুহকিয়া কিছুমানৰ পৰা শুনিছো যে ৰাস্তা বহুত বছৰ পৰা এনেকুৱাই হৈ আছে একো কৰা নাই চৰকাৰে মানে ৰাস্তাটোত মানে গাড়ী মটৰ চলাৰ কাৰণে বহুত অসুবিধা হৈছে ৰাইজক বুলি নহয় খালি সকলো মানুহৰ কাৰণে গতিকে ৰাস্তাত মাছ পুহিব পৰা মানে এনেকুৱা অৱস্থা হৈ গৈছে এই ৰাস্তাটোৰ বিষয়ে মানে MLA মিনিষ্টাৰ মন্ত্ৰীসকলে গুৰুত্বপূৰ্ণ দি ৰাস্তাটো যেতিয়া মেৰামতি কৰি দিয়ে ৰাইজৰ কাৰণে যেন সুবিধা হয় এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ক্ষোভ তথা প্ৰশ্ন কেতিয়ালৈ পুনৰ নিৰ্মাণ হৈ উঠিব বৰপেটা জিলাৰ সৰভোগৰ চকচকা বজাৰৰ মাজেৰে কলগাছিয়া ইত্যাদি বিভিন্ন ঠাইলৈ যোৱা এক বৃহত্তৰ অঞ্চলৰ যাতায়াতৰ বাবে গুৰুত্বপূৰ্ণ এই পথটো নে এনেদৰেই বছৰৰ পিছত বছৰ চৰকাৰ তথা চৰকাৰী পক্ষৰ দ্বাৰা অৱহেলিত হৈ পৰি ৰ'ব এই গুৰুত্বপূৰ্ণ পথটো সৰভোগৰ পৰা মানস ৰঞ্জনৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3